মানকাছাৰত জিলাৰক্ষীৰ বিনামূলীয়া চিকিৎসা শিবিৰ। দক্ষিণ খালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰত আজি জিলা আৰক্ষীয়ে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। মানকাছাৰ JM উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। মানকাছাৰ এলেকাৰ 5খনকৈ গাঁও পঞ্চায়তৰ প্ৰায় 5 শতাধিক লোক ৰাতিপুৱাৰ পৰা এই চিকিৎসা শিবিৰত বিনামূলীয়া চিকিৎসাৰ বাবে আহে। 3 গৰাকী চিকিৎসকে ৰোগীসকলক চিকিৎসা প্ৰদান কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰে। বিনামূলীয়া এই চিকিৎসা শিবিৰত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া উপস্থিত থাকি শিবিৰৰ শুভ উদ্বোধন কৰে। ইয়াতে JM হায়াৰ ছেকেণ্ডেৰী ফিল্ডত এটা মেডিকেল চেকআপ কেম্প অনুষ্ঠিত কৰিছোঁ। ৰাইজৰ যিখিনি স্বাস্থ্যজনিত সমস্যা আছে তেওঁলোকে ইয়াত মেডিকেল চেকআপ কৰিব পাৰিব আৰু আমাক এই ক্ষেত্ৰত জইণ্ট ডাইৰেক্টৰ হেল্থৰ অফিচৰ পৰা সকলোখিনি প্ৰভাইড কৰা হৈছে। মই কালিও অশোকাষ্টমী মেলাত আহ্বান জনাইছিলোঁ ৰাইজে যাতে ইয়াত আহে আৰু আমাৰ এই মেডিকেল কেম্পটো সফল কৰে আৰু ৰাইজৰ সমাগম হৈছে ৰাতিপুৱাৰ পৰা আমি ভাল পাইছোঁ আৰু আমি ভাবোঁ আমাৰ এই উদ্যোগে ৰাইজক স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰিব। কিমান মানুহক দিয়া টাৰ্গেট আছে? আমি 300ৰ পৰা 500 মানুহক আমি ভাবিছোঁ, যিহেতু এখন মুকলি ঠাই আৰু ইয়াত যিহেতু পাব্লিচিটি অলপ কম হ'ল যদিও কালি গধূলিৰ পৰা আমি যিখিনি ব্যৱস্থা আছে তাৰ মাজেদি কৰিছোঁ, আপোনালোককো জনাইছিলোঁ আমি। গতিকে আমি আশা কৰিছোঁ ৰাইজে সঁহাৰি জনাব। এদিনীয়া কাৰ্যসূচী? এদিনীয়া কাৰ্যসূচী। গোটেই দিন চলিব? আজি গোটেই দিন চলিব। বিনামূলীয়াকৈ ঔষধ বিতৰণ? বিনামূলীয়া ঔষধো বিতৰণ কৰা হৈছে। হ'ব, ধন্যবাদ। মানকাছাৰ পৰা অৰ্জুন ৰবি দাসৰ প্ৰতিবেদন বাৰ্তা 365।